মাজুলীৰ মুখাশিল্পৰ কথা সকলোৱে জানে। নদীদ্বীপটোৰ চামগুৰি, কমলাবাৰী, নৰসিংহ আৰু এলেঙি সত্ৰত মুখাশিল্পৰ চৰ্চা হৈছিলে। যদিও বৰ্তমান কেৱল চামগুৰি সত্ৰতহে এই বস্তু দেখা পোৱা যায়। আৰু চামগুৰি সত্ৰত তিনিবিধ মুখা নিৰ্মাণ কৰা হয়: বৰ মুখা, মুখ মুখা, লেটুকুৰি মুখা। তাৰ ওপৰত কুমাৰ মাটি দি কাপোৰ মৰা হয়। চুকবিলাক গোবৰ দিয়া হয়, গোবৰৰ ওপৰত আকৌ কুমাৰ মাটি দি কাপোৰ মৰা হয়, তাৰ ওপৰত কালাৰ